নমস্কাৰ মই স্পৃহা ফুকনে আপোনালোকক ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ' মানে কি মা তাৰমানে পাতোক কাৰণে মনে মনে মোক নোকোৱাকৈ গ'ল দেই। স্কুলত থাকোঁতে গ'ল, মই তাৰমানে গমেই পোৱা নাছিলোঁ এইবোৰ অষ্ট্ৰেলিয়ান ধাতুৰ অষ্ট্ৰেলিয়ান পেৰট আৰু আমাৰ মা তাৰমানে মনে মনে গ'ল দেই। মনে মনে নহয় মানে গম পোৱা নাই কথাটো। এই পল্লৱবা মই মানে গৈছিলোঁ এই বৃষ্টি চাবা হ'লে গৈছিলোঁ। তাৰপৰা সেই ইমান ধুনীয়া দেখিছে নহয়, এইটো অষ্ট্ৰেলিয়ান পেৰট এটা আছিলে মই জানো মানে। তাৰপৰা বোলো ভাবিলোঁ ভিডিঅ'কেইটা শুনি ইমান মৰম লগা। এইফালে ইহঁতে মানে মিলেট খায়, এইফালে পানী, তাৰপৰা এইটো সিহঁতৰ যিটো দানাটো আৰু মিলেট বুলি কয়। তাৰপিছতে ইমান ধুনীয়া লাগিলে পোৱালিকেইটা মানে চৰাই পোৱালিকেইটা, সেইটো কাৰণে ভিডিঅ' কৰি দিছিলোঁ। তাৰপৰা আহিলোঁ আইতাই বোলে শাক কেইটামান দি পঠিয়াওঁ, শাকনিখনলৈ গ'লোঁ। আচলতে আমি প্ৰথমে মানে গম পোৱা নাই, শাকনিখনৰ বাহিৰতে মানে এনেই ৰৈ চাই আছিলোঁ। তাৰপৰা ভাবিলোঁ ইমান ধুনীয়া, ইমানেই শাক মানে বা এনেকুৱা মানে মানুহৰ ঘৰত যে সঁচাকৈ এনেকুৱা শাকনি এখন যদি থাকে কিহে পাই পাওঁ ন। মই মানে বোলো এটা মই ভিডিঅ' কৰোঁতে বোলো হাঁহিছে আৰু সেইখিনি নহৰুনে পিঁয়াজ বা এইটো অসমীয়া পিঁয়াজ চাগে ন। এইখিনি মিথি শাকৰ কথা কৈছিলে জানো ভিডিঅ' কৰিছোঁ, সেইখিনি পালে অঁ এইখিনি লফা একেবাৰে মাছৰ লগত খা কৰি আছে। এইখিনি বকলি ন, এইখিনি কি হয়? অঁ কেপচিকামৰ পুলিবোৰ ন। এনেকুৱা শাক খোৱা মানুহ এগৰাকী থাকিলে কিহে পাই পা ঘৰখনত সঁচাকৈ। তুমি মুখত কিবা এটা লৈ আছিলা নি কিনো? শিলিখা এটা খাই আছিলোঁ তাৰমানে কথা কওঁতে মোৰ বেলেগ লাগিছে। এই নহয় মানে এনেই শিলিখা এটা খাই আছিলোঁ আৰু তাৰপৰা এইফালে ইমানেই শাক মানে আৰু চব ঘৰুৱা হেনো আকৌ গোবৰ দিয়া শাক মানে একো কৃত্ৰিম সাৰ দিয়া নাই মানে। তাৰপৰা এতিয়া আৰু জেগাডোখৰ ৰ'দ খাই আৰু একদম মানে ইমানেই ধুনীয়াকৈ লাগিছে আৰু সোমাই অঁ পূৰা ৰ'দ পৰে আকৌ। মানে এওঁলোকৰ পুৰণা আকৌ ঘৰটো মুখৰ আগতে জেগাডোখৰ আছে আৰু সেইডোখৰত মানে এইখিনি বন্ধাকবি পাণ ধুই দেখিছা নাই ইমান ধুনীয়া মানে একদম চাই কিবা এটা ভাল লাগিছে দেই সঁচাকৈ। এইবাৰ ফুলকবি পূৰা ধুনীয়াকৈ বান্ধ ধৰিছে, আগতীয়াকৈ কৰিছে আৰু আগতীয়া মানে আচলতে ঘৰত খাবলৈ কয় দেই, তেওঁলোকৰ কোনো ব্যৱসায় বা বিকা বুলি নহয়। আছিলে ঘৰত মানুহো সৰহ, জইণ্ট ফেমিলি আৰু তুমি কাৰ লগত কথা পাতি আছিলা নো মা? এই তাতে হেৰি আইতাক কৈছোঁ আকৌ মই বোলো অকল ভিডিঅ' কৰিছোঁ দেই। পল্লৱী আকৌ বাহিৰতে থাকিলে মানে, তাৰপৰা তেওঁ এনেই বাহিৰৰ পৰা চাই আছে। মই বোলো মই ভিডিঅ' এটা কৰোঁ। ওলকবি হয় এইখিনি দেখিছা নাই, একদম ওলকবি আৰু ৰ'দ ঘাই নাই পূৰা একদম জেগাটো শুকান, কিন্তু পানী দি থাকে আকৌ দেই। আৰু কবি দিনেও পানী খুব লাগে বুলি কয় বাৰু। মাজত যে খুতুৰা, আচৰিত খুতুৰা শাক অ'। তাৰপৰা এইখিনি এইখন আচলতে মই এইফালৰ পৰা এতিয়া দেখাই দিম চাবা দেই, ইমান ডাঙৰ শাকনি চোৱা বা বহুত দীঘল ন। দীঘল আৰু কি ধুনীয়া মানে শাকখিনি নহয়। এইটো মানে সিহঁতৰ পুৰণা ঘৰটো মুখৰ আগতে কৈছে আৰু অমিতাও আছে, এই চব আছে। এইফালে কল কুঁহিয়াৰ মানে একদম ভাল আৰু মানে এনেকুৱা আমাৰ ঘৰত মানে অকণমানো যদি শাকনি হ'ল নহয়। সেইখিনি আৰু এনেই ভাল লাগিলে বহুত চাই, বহুত ধুনীয়া লাগে ইমান চাফা একদম। আইতা আছে তাত লাগিয়ে থাকে, বেলেগ মতা মানুহো আছে বাৰু খেতি কৰা, খালি আইতাই খুব লাগি থাকে বুলি জানো আৰু মানে সেইকাৰণে তেওঁ গ'লে শাক এটা দি পঠায় আৰু। তুমি কি সিহঁতৰ অষ্ট্ৰেলিয়ান পেৰট নাই দেখা? মই তেনেকুৱা ভাত আছে দেখিছিলোঁ বাৰু গুৱাহাটীত, ইয়াত মানে নাই দেখা পোহা। এতিয়া এইখন টোটেল শাকনিখন পিছবোলে গাহৰি ফাৰ্ম আছে, বহুত ডাঙৰ মানে ভাল আৰু একদম ঘৰখন মানে একদম শাকে পাতে চব কৰ্মী আচলতে, মতা মাইকী বুলি ক'বলৈ নাই আৰু। মই আকৌ এই পিছফালে নাই যোৱা, এনেই বাহিৰতে শাকনিখন ভিডিঅ' কৰি থৈ দিলোঁ। তুমি হাঁহি আছিলা? এইফালে শাকনিখন সামৰি আৰু আমাৰ ভিডিঅ'টো সামৰি থৈ এনেই ভাল লাগিলে, বিশেষ একো নাই, এনেই মানে ঘপককৈ বোলো ভিডিঅ' কৰি এইখিনি বিলাহী এইখিনি লাগিব আৰু। কণ বিলাহী নে ডাঙৰ বিলাহী নো? জানো পাই এইটো মিৰিকা বিলাহীটো নে কি নুসুধিলোৱে নহয়।